সমূহ ছাত্ৰ ছাত্ৰীলৈ মই নমস্কাৰ জনাইছোঁ আৰু আজি এটা নতুন পাঠ লৈ তোমালোকৰ ইয়াত উপস্থিত হৈছোহি। আজি পাঠটো হৈছে প্ৰত্যয়ৰ বিভিন্ন প্ৰকাৰসমূহ আৰু ইহঁতৰ সংজ্ঞা আৰু উদাহৰণ, তাৰ লগতে প্ৰত্যয় কেনেকৈ ভাঙিব লাগে আৰু কেনেকৈ জোৰা দিব লাগে তাৰ কিছুমান নিয়মৰ বিষয়ে ক'ম। মজাৰ কথা যে আজি এই আলোচনাতে তোমালোকে ভাল পাবা যে 2017 চনৰ পৰা 2020 চনলৈকে প্ৰত্যয়ৰ যিবোৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহি আছে সেই পৰীক্ষাৰ প্ৰশ্নসমূহ ইয়াত আলোচনা কৰিম যাতে তোমালোকৰ সুবিধা হয়। যেহেতু প্ৰত্যয়ক দুটা ভাগত ভাগ কৰা হৈছে, পূৰ্ব প্ৰত্যয় আৰু পৰ প্ৰত্যয়। আকৌ পৰ প্ৰত্যয়ক দুটা ভাগত ভাগ কৰিছে, তদ্ধিত প্ৰত্যয় আৰু কৃত প্ৰত্যয়। এতিয়া কথা হ'ল তদ্ধিত প্ৰত্যয়, কৃত প্ৰত্যয় আৰু অন্যান্য প্ৰত্যয়ৰ বিষয়ে আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ, সেয়েহে এতিয়া আমি চাওঁ। এতিয়া চোৱা, ইয়াত ধ্বনি শব্দটো আছে। ধ্বনি শব্দটোৰ উৎপত্তি হৈছে ধন আৰু দীৰ্ঘই। এতিয়া আমি শব্দটোলৈ প্ৰথমতে লক্ষ্য কৰিব লাগিব শব্দটোৱে কি অৰ্থ প্ৰকাশ কৰিছে। ঠিক সেই তাৰ পৰা চাব লাগিব যে ইয়াৰ লগত প্ৰত্যয় যিহেতু যোগ হৈ আছে, প্ৰত্যয়বোৰ হৈছে অৰ্থশূন্য বৰ্ণ বা বৰ্ণৰ সমষ্টি। ইয়াৰ পৰা আমি এনেকুৱা এখিনি বৰ্ণ বাহিৰ কৰি দিব লাগে বা বৰ্ণৰ সমষ্টি বাহিৰ কৰি দিব লাগে যাৰ অৰ্থ নাই, আৰু আগত মানে প্ৰথমৰ অংশত ইয়াত হয় ধাতু বা প্ৰাতিপাদিক কিবা এটা অৰ্থযুক্ত কিবা এটা ওলাব লাগিব। এতিয়া ইয়াত ধনৰ অৰ্থ আছে আৰু ইৰ অৰ্থ নাই, ইয়াত ই প্ৰত্যয় যোগ হৈছে আৰু এক ধ্বনি। ঠিক তেনেকৈ মান লগত ই লগ লাগিছে, মানি হৈছে। তোমালোকক এই গোটেইবিলাকৰ কথা মই কৈ নাথাকোঁ, তোমালোকে ভিডিঅ'টো প্ৰত্যেক প'জ কৰি ল'বা আৰু প'জ কৰি লৈ ইয়াত থকা গোটেইবিলাক ভালকৈ চাবা বা বহীত লিখি ল'বা। লিখি লৈ তাৰপাছত পুনৰ ভিডিঅ'লৈ আহিবা। এতিয়া চোৱা, বুদ্ধিমান। এতিয়া তোমালোকক কৈছিলোঁ যে হঠাতে প্ৰশ্ন আহিব পাৰে যে পিছৰ অংশৰ অৰ্থ নাই। এতিয়া মানৰ অৰ্থ আছে, ওপৰত যিহেতু উল্লেখ কৰা হ'ল মানৰ অৰ্থ আছে, ইয়াত মানৰ অৰ্থ আছে, কিন্তু মানৰ যিটো অৰ্থ এই বুদ্ধিমান শব্দটোৰ লগত ইয়াৰ এই মানৰ অৰ্থটো ইয়াত মানে প্ৰযোজ্য নহয়। ঠিক তেনেকৈ চোৱা, ফুলাম এবিধ ফল, এই ফুলাম শব্দটোৰ লগত সেই ফলবিধৰ লগত সম্বন্ধ নাই, তেনেহ'লে এই আমৰ অৰ্থ নাই। ই অৰ্থশূন্য বৰ্ণ বা বৰ্ণ সমষ্টি, এনেকুৱাবিলাকক সৰ্গ বুলি কয়, এনেকুৱাবিলাকক যুক্ত প্ৰাকৃতি বুলি কয়, আৰু এইবিলাকেই হৈছে প্ৰত্যয়। ঠিক হাতাম, ঠিক বেগাই, তেনে এই আই মানে মাকক বুজোৱা নাই, ই অৰ্থশূন্য বৰ্ণ বা বৰ্ণৰ সমষ্টি। এতিয়া চাওঁ, আমি তেনেহ'লে এটা ধাৰণা ল'ব পাৰোঁ যে ইয়াত চোৱা, ধন, মান, হিত, বুদ্ধি, শক্তি, ফুল, হাত, বেগ, ধাৰ, এইবিলাক হৈছে গোটেইবিলাক প্ৰাতিপাদিক। ই হয়তো নাম শব্দ, এইবিলাক কোনোটোৱে নাম শব্দ। ই মানে শব্দৰ এইফালে যে যিবোৰ আছে ধনী, ধৰুৱা, হতাম, ফুলাম, এইবিলাকৰ মানে মূলটো হৈছে ইহঁত। তেনেহ'লে এনেকৈ আমি ভাগ কৰি দেখাব লাগিব। আৰু এনেকুৱাকৈ যে যিবিলাক প্ৰাতিপাদিক বা নাম শব্দ, এই নাম শব্দবিলাকৰ লগত যোগ হোৱা এই প্ৰত্যয়সমূহক তদ্ধিত প্ৰত্যয় বোলে। এতিয়া তদ্ধিত প্ৰত্যয়ৰ সংজ্ঞাৰ বিষয়ে আলোচনা কৰিছোঁ। আগৰ আলোচনাৰ পৰা আমি গম পালোঁ যে নাম শব্দ বা প্ৰাতিপাদিকৰ পিছত যোগ হৈ নতুন শব্দ সৃষ্টি কৰা প্ৰত্যয়কে তদ্ধিত প্ৰত্যয় বোলে। উদাহৰণখিনি আগৰ পৰা চাই ল'ব পাৰিবা। যিহেতু এতিয়া আহোঁ অন্য এবিধ প্ৰত্যয়লৈ। চোৱা, ইয়াত কি হৈছে মৰটো কি হৈছে মৰ আৰু অ। ঠিক মৰণ, চোৱা, মৰ অন। মগনিয়াৰ মাঘ অনিয়াৰ। পলৰীয়া, পলা অৰিয়া। গজন, গজ অন। গমন, গম অন। তোমালোকে মন কৰিছা যে এইখিনি সেউজীয়া ৰং দিছোঁ, আগতেও তেনেকুৱা সেউজীয়া ৰং আছে, এইখিনি মটীয়া ৰং আছে, আৰু এইখিনি অলপমান নীলা ৰঙৰ। তেনেহ'লে চোৱা, মই এই যিবিলাক সেউজীয়া ৰঙেৰে অংকিত কৰিছোঁ এইবিলাক হৈছে প্ৰত্যয়, এইবিলাক অৰ্থশূন্য বৰ্ণ বা বৰ্ণৰ সমষ্টি, আৰু এইবিলাক হৈছে সৰ্গ। এই সৰ্গবিলাক কাৰ লগত যোগ হৈছে চোৱা, এই শব্দবিলাক সৃষ্টি হ'বলৈ যাওঁতে চোৱা, মৰ, মাঘ, পলা, পৰ, গজ,
গম ইহঁত নাম শব্দ নহয় এইবিলাক কামৰ লগত জড়িত অৰ্থাৎ এইবিলাক ক্ৰিয়াৰ মূল এইবিলাক হৈছে ধাতু তেনেহ'লে ধাতুৰ লগত যোগ হৈছে অৰ্থশূন্য বৰ্ণ বা বৰ্ণৰ সমষ্টি সৰ্গ ধাতুৰ লগত যোগ হৈ যিবিলাক প্ৰত্যয়ে নতুন শব্দ সৃষ্টি কৰিছে এইখিনি ঠিক নতুন শব্দ সৃষ্টি কৰিছে তেনেহ'লে এই নতুন শব্দবিলাক সৃষ্টি কৰা এই প্ৰণালীটোক ধাতুৰ লগত যোগ হৈ যি প্ৰত্যয়ে মানে নতুন শব্দ সৃষ্টি কৰিছে সেই প্ৰত্যয়কে কৃত প্ৰত্যয় বুলি কোৱা হয় আমি এতিয়া কৃত প্ৰত্যয়ৰ সংজ্ঞাটো ল'ব পাৰিম ধাতুৰ পিছত যোগ হৈ যি প্ৰত্যয়ে নতুন শব্দৰ সাধন কৰে তাকে কৃত প্ৰত্যয় বোলে এতিয়া কথা হ'ল যে ইয়াত যে আমি যিবোৰ দেখিলোঁ সেইবিলাকেই হৈছে কৃত প্ৰত্যয়ৰ উদাহৰণ এতিয়া প্ৰত্যয় ভাঙিবলৈ যাওঁতে সাধাৰণতে কিছুমান ছাত্ৰ ছাত্ৰীয়ে ভুল কৰা দেখিবলৈ পোৱা যায় যে মগনিয়াৰটো কি কৰে মগ অনিয়া লিখি দিয়ে আৰু পলৰীয়াটো পল অৰিয়া লিখি দিয়ে এতিয়া পল অৰিয়া পলৰীয়া এনেকৈ লিখে কিন্তু পল মানে বা পল মানে এতিয়া পলা শব্দৰ লগত পল আৰু মাগনিয়াৰৰ লগত মগ এনেকুৱা ধৰণৰ কোনো অৰ্থ ইয়াত খাপ খোৱা নাই সেইকাৰণে যদি এইটো ধাতুৰ লগত পলা এটা ধাতু মাগ এটা ধাতু এই ধাতুৰ লগতহে ইয়াৰ সম্পৰ্ক আছে মাগ ধাতুৰ লগত বা মাগা কাৰ্য বা পলুৱা কাৰ্যৰ লগতহে পলৰীয়া আৰু মাগা কাৰ্যৰ লগতহে মগনিয়াৰ মগ বা পল ইহঁতৰ লগত কোনো সম্বন্ধ নাই এই কথাটো আমি গুৰুত্ব দিব লাগিব সেইকাৰণে শব্দটো ভাঙিবলৈ যাওঁতে শব্দটোৱে কি অৰ্থ প্ৰকাশ কৰিছে আৰু ইয়াৰ অৰ্থশূন্য কথা কোনখিনি এইকেইটাত ভাগ মানে আমি সুন্দৰভাৱে প্ৰভেদটো বিচাৰি উলিয়াব পাৰিলেই প্ৰত্যয় ভঙাটো সহজ হৈ পৰে আগত যিহেতু কৈ আহিছোঁ নীলা শব্দই সাধিত শব্দখিনি বুজাইছে মটীয়া ৰঙৰখিনি আমি পাতিবাদিক বা মুক্ত প্ৰাকৃতি বুজাইছে বা ধাতু বুজাইছে আৰু সেউজীয়াখিনিয়ে কি বুজাইছে প্ৰত্যয় বা সৰ্গ বুজাইছে এতিয়া চোৱা ইয়াত এনেকুৱা এটা প্ৰত্যয় হৈছে ইয়াত গুৰু জনা লোন ফেৰা নীলাখিনি এই খিনি ফেৰা জনা এইবিলাকে এই শব্দকেইটা নীলা লোন গুৰু ঠিক এনেকুৱা ইয়াত যিবিলাক শব্দ আছে এই শব্দবিলাকৰ কি কৰিছে এই সেউজীয়া প্ৰত্যয়বিলাকে নিৰ্দিষ্ট কৰি দিছে যেনেকৈ মানুহগৰাকী ল'ৰাটো এনেকৈ নিৰ্দিষ্ট কৰি দিছে নিৰ্দিষ্ট কৰি দিবৰ কাৰণে যিবিলাক প্ৰত্যয় ব্যৱহাৰ কৰা হয় সেই প্ৰত্যয়সমূহকে নিৰ্দিষ্টতাবাচক প্ৰত্যয় বোলে এইবিলাক হৈছে নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ উদাহৰণ এতিয়া চোৱা এইবিলাকো নাম দেখিছানে তোমালোকে হয় এইবিলাক নাম ই হয়তো মানে বিশেষ্য হ'ব পাৰে বিশেষণ হ'ব পাৰে গুণ হ'ব পাৰে এনেকুৱা বা সৰ্বনাম হ'ব পাৰে এইবিলাক যিহেতু নাম শব্দ তেনেহ'লে নাম শব্দ হোৱাৰ লগে লগে নিৰ্দিষ্টতাবাচক প্ৰায়বিলাক প্ৰত্যয়ে কি হৈ যায় তদ্ধিত প্ৰত্যয়ৰ ভিতৰুৱা হয় তেনেহ'লে আমি ওপৰৰ আলোচনাৰ পৰা গম পালোঁ যে নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ এটা সংজ্ঞা ল'ব পাৰোঁ কেনেকৈ এয়া চোৱা কোনো বস্তু বা পদাৰ্থৰ আকৃতি প্ৰকৃতি অৱস্থা পৰিমাণ আদিক নিৰ্দিষ্ট কৰিবলৈ যোগ কৰা প্ৰত্যয়ক নিৰ্দিষ্টতাবাচক প্ৰত্যয় বোলা হয় অৰ্থাৎ ইয়াৰ পৰাই গম পোৱা গৈছে বস্তু বা পদাৰ্থ এইবিলাক এই হৈছে নাম শব্দই হ'ব লাগিব নাম শব্দহে হ'ব লাগিব নাম শব্দ হোৱাৰ কাৰণে ই তদ্ধিত প্ৰত্যয়ৰ ভিতৰুৱা হ'ব পাৰে এতিয়া নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ তোমালোকে সংজ্ঞাটো পালা আৰু উদাহৰণো আগত পাইছা এতিয়া প্ৰশ্ন আহিব পাৰে নিৰ্দিষ্টতাবাচক প্ৰত্যয় কাক বোলে ইয়াৰ সংজ্ঞাত মানে কি কয় উদাহৰণ দিয়া তেনেহ'লে বা কেইটামান নিৰ্দিষ্টতাবাচক প্ৰত্যয় ভাঙি দেখুওৱা এনেকৈ ক'লে মানে তোমালোকে ইয়াৰ পৰাই কৰিব পাৰিবা এতিয়া চোৱা ইয়াত প্ৰত্যয়ে শব্দ সাধন বুলি লিখিছোঁ এতিয়া উপকূল শব্দটো সাধন হৈছে উপকূল এতিয়া এইটো প্ৰত্যয় যিহেতু ইয়াত উপটো মই সেউজীয়া অংশবিলাকৰ অৰ্থশূন্য বুলি কৈছিলোঁ নহয় এই ওপৰ অৰ্থ নাই তেনেহ'লে উপটো এয়া আগফালে যোগ হৈছে এইটো আও মৰণ অপমান এতিয়া এই আও উপ এইবিলাক উপসৰ্গ আৰু ই প্ৰত্যয় মানে মূল শব্দৰ বা প্ৰাতিপাদিকৰ আগত যোগ হৈছে এই আগত যোগ হোৱা এনেকুৱা প্ৰত্যয়বিলাকক পূৰ্ব প্ৰত্যয় বুলি কোৱা হয়
কিন্তু অপিও এটা উপসৰ্গ ইয়াত যদি লগত অপি লগ লাগিছে যদ্যপি হৈছে যেনে তথাপি এইবোৰ কিন্তু এতিয়া ইয়াত অপিটোৱে পৰসৰ্গ বা পৰপ্ৰত্যয় হিচাপে আমি ইয়াক লিখিব লাগিব ইয়াক তদ্ধিত প্ৰত্যয় বা কৃতপ্ৰত্যয়ৰ ভিতৰত ভৰাব নোৱাৰি এতিয়া চোৱা ইয়াত বান্দৰ দীৰ্ঘ ই যোগ হৈছে বান্দৰী ছাত্ৰ দীৰ্ঘ ই যোগ হৈছে ছাত্ৰী এতিয়া এনেকৈ পুৰুষবাচক শব্দক স্ত্ৰীবাচক শব্দলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে যিবিলাক প্ৰত্যয় যোগ হয় সেইবিলাকক স্ত্ৰী প্ৰত্যয় বুলি কোৱা হয় এতিয়া চোৱা যাবা টু ধৰিবা দে এতিয়া চোৱা ইয়াত দে টু এইবিলাকে কি কৰিছে যাবা বা ধৰিবা ইহঁতক দৃঢ় কৰি তুলিছে অৰ্থাৎ আমি এনেকুৱা প্ৰত্যয়বিলাক যিবোৰ প্ৰত্যয় প্ৰয়োগ কৰিলে মূল পদটোৰ অৰ্থ এই মূল পদটোৰ অৰ্থৰ কোনো লৰচৰ নহয় বৰং মূল পদটোৰ অৰ্থ দৃঢ়ভাৱে প্ৰকাশ কৰে তেনে প্ৰত্যয়ক স্বাৰ্থিক প্ৰত্যয় বুলি কোৱা হয় তাৰপিছত চোৱা ৰামে বিনাই কলম কলমত তেওঁৰ এতিয়া ইয়াত এইবিলাক হৈছে বিভক্তি চিন এনেকৈ বিভক্তি চিন যোগ হোৱা প্ৰত্যয়সমূহক বিভক্তি প্ৰত্যয় বুলি কোৱা হয় এতিয়া চোৱা তোমালোকৰ এটা প্ৰশ্ন প্ৰায় আহে তলত দিয়া শব্দবোৰৰ কোনটোত কি প্ৰত্যয় যোগ হৈছে ভাঙি প্ৰত্যয়ৰ নাম লিখা এতিয়া মই ইয়াত তোমালোকলৈ যোগতাই আনিছোঁ 2017 চনৰ পৰা 2020 চনলৈকে যিবিলাক তোমালোকৰ ফাইনেল পৰীক্ষা চূড়ান্ত পৰীক্ষাত প্ৰশ্ন আহিছে এনেকৈ প্ৰত্যয় ভাঙিবলৈ তাৰে এইবিলাক লৈ আহিছোঁ আৰু একেটা শব্দকে পুনৰবাৰো আহি আছে সেইকাৰণে আমি ইয়াত কেতিয়াবা দুবাৰ লিখাও দেখা গৈছে এতিয়া চোৱা আমি কেনেকৈ লিখিব লাগে এতিয়া অনাহক দিছিলে অনাহক এতিয়া হকৰ অৰ্থ আছে অনাৰ অৰ্থ নাই আগফালে যোগ হৈছে তেনেহ'লে অনা পূৰ্ব প্ৰত্যয় ঠিক তেনেকৈ আও অৰ্থশূন্য বৰ্ণ বা বৰ্ণৰ মতে তেনেহ'লে আও পূৰ্ব প্ৰত্যয় এতিয়া বিহুৱা অৰ্থাৎ তদ্ধিত প্ৰত্যয় বিহু যিহেতু অৰ্থ আছে বহুতে আকৌ বিহুৱা ভাঙিবলৈ যাওঁতে বিহ যোগ ৱা লিখি দিয়ে এনেকৈ লিখিব নালাগে বি হ'লে মানে গৰল হৈ যাব গৰল শব্দটো বিহুৰ লগত সম্পৰ্ক নাই ঠিক তেনেকৈ ইয়াতে তদ্ধিত প্ৰত্যয় ইয়াত খোল হচৌকাৰ আছিল ইয়াত খোল বাদ্যযন্ত্ৰটো বুজাবৰ কাৰণে খোল কি কৰা হয় ইয়াত উকাৰ আছে ঠিক জুই কুৰা এতিয়া এই কুৰাটোৱে এই জুইৰ লগত কুৰা যোগ হৈছে এই কুৰাটো হৈছে এটা নিৰ্দিষ্টতাবাচক প্ৰত্যয় মগনিয়া এতিয়া মাঘ যোগ অনিয়াৰ মই আগতে উল্লেখ কৰি আহিছোঁ যে মগনিয়াৰ কেনেকৈ ভুল কৰে ছাত্ৰ ছাত্ৰীসকলে ঠিক তেনেকৈ পতিয়ন এতিয়া প্ৰত্যয় যোগ অন ইয়াত কি আছে অনিয়াৰ কৃত প্ৰত্যয় যোগ হৈছিল পতিয়নত অন তদ্ধিত প্ৰত্যয় কিয় এইটো হৈছে ইয়াৰ এই ধাতু কি বুলি কয় প্ৰাতিপাদিক আৰু এইটো হৈছে ধাতু আৰু ইয়াত চোৱা গাঁৱলীয়া গাঁও যোগ অলীয়া এতিয়া ইয়াত ৱাব্য আছে বহুতো ছাত্ৰ ছাত্ৰী এই উৰ সলনি ইয়াতো লিখে সেইকাৰণে উৰ সলনি ইয়াত লিখিব লাগে ঠিক তেনেকৈ এতিয়া চোৱা এতিয়া গাঁৱৰ লগত ইয়াত সম্বন্ধ আছে এতিয়া গাঁৱলীয়া শব্দটো লিখিবলৈ যাওঁতে এতিয়া অলীয়া তদ্ধিত প্ৰত্যয় গাঁও যিহেতু নাম শব্দ এতিয়া ই হৈছে অৰ্থাৎ প্ৰাতিপাদিকৰ পাছত যোগ হৈছে সেইকাৰণে ই হৈছে তদ্ধিত প্ৰত্যয় এতিয়া চোৱা তোমালোকক মই ইয়াৰ পৰা এইখিনি গোটেইখিনি যিহেতু 2017 চনৰ পৰা 2020 চনলৈকে অহা প্ৰশ্নবিলাকৰ সমাধান ইয়াত লিখা আছে তোমালোকে ভিডিঅ'টো পোষ্ট কৰি ল'বা পোষ্ট কৰি লৈ নিজৰ বহীত টুকি ল'বা যেহেতু ইমানবোৰ কৈ থাকিলে বহু সময় প্ৰয়োজন হয় এতিয়া চোৱা 2020 চনত আহিছিল যে চমুকৈ আলোচনা কৰা বুলি আহিছিল ইয়াত চোৱা প্ৰত্যয়ৰ সংজ্ঞা আৰু ইয়াৰ শ্ৰেণী বিভাগ যেটো এইটো মই আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ তদ্ধিত প্ৰত্যয় সংজ্ঞা আৰু ইয়াৰ উদাহৰণ আজিৰ ভিডিঅ'ত আলোচনা কৰিছোঁ এতিয়া 2019 চনত আহিছে চোৱা কি বুলি কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় কাক বোলে দুয়োটাৰে মাজত মূল পাৰ্থক্য ক'ত উদাহৰণ সহ বুজাই লিখা আজিও আলোচনা কৰিছোঁ আগৰ ক্লাছতো শ্ৰেণীটো মই আলোচনা কৰিছোঁ এতিয়া 2018 চনত এনেকুৱা প্ৰশ্ন অহা নাছিল মাত্ৰ প্ৰত্যয় ভাঙিবলৈ দিছিল প্ৰত্যয় সম্বন্ধীয় প্ৰশ্ন অহা নাই 2017 চনত আহিছে চোৱা প্ৰত্যয় কাক বোলে
নিৰ্দিষ্টতাবাচক প্ৰত্যয় বুলিলে কি বুজা অসমীয়া ভাষাৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ কেইটামান উদাহৰণ দিয়া ইতিমধ্যে যেটা আলোচনা কৰা হৈছে তোমালোকে এইখিনি কথা বহিত লিখি লৈ মোক হয়তো দেখুৱাব পাৰা এতিয়া তেনেহলে আজি আমি প্ৰত্যয় কেনেকৈ ভাঙে প্ৰত্যয় আহিবলগীয়া প্ৰত্যয়ৰ পৰা সম্ভাৱ্য যিবোৰ প্ৰশ্ন আছে সেই প্ৰশ্নবিলাকৰ বিষয়ে আলোচনা কৰিলো প্ৰত্যয় ভাঙি দেখুৱালো মানে প্ৰত্যয়ৰ বিভিন্ন প্ৰকাৰৰ সংজ্ঞা দিলো আৰু সেইবিলাকৰ উদাহৰণ দিলো তোমালোকে মনোযোগেৰে চাবা আৰু বুজি নাপালে মোক লাইক আৰু কমেন্ট কৰিবা ক্ষমা কৰিবা যে যদি বুজি পোৱা নাই মোক সুধিবা আৰু যদি ভাল পোৱা তেনেহলে লাইক আৰু কমেন্ট কৰিবা আৰু তোমালোকৰ নিচিনাকৈ অন্যান্য বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰো উপকাৰ হ'ব পৰাকৈ এই ভিডিঅটো শ্বেয়াৰ কৰিব পাৰা ধন্যবাদ আজিলৈ ইমানতে আলোচনা কৰি সামৰণি মাৰিছো